বহু বিতৰ্কৰ পিছত অৱশেষত লভিতা নাট পৰিৱেশন নকৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে প্ৰস্তুতি পৰশৰে। আবাহন থিয়েটাৰৰ পৰা বাতিল কৰিলে লভিতা নাটকখন। সমগ্ৰ ৰাইজৰ লগত দল সংগঠনৰ প্ৰতিবাদৰ সমৰ্থন জনাই সকলো বিতৰ্কৰ অন্ত পেলাই লভিতা নাট প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত আবাহন থিয়েটাৰৰ। থিয়েটাৰৰ মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰশৰে সামাজিক মাধ্যম যোগে এই কথা সকলোকে জনায়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লভিতা আলম লৈ নিৰ্মাণ কৰা এই নাটকখনে তেখেতৰ অমৰ সৃষ্টিক উপলঙা কৰা বুলি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহু লোকে প্ৰতিবাদ কৰিছিল লভিতাৰ প্ৰদৰ্শনৰ ওপৰত, যাৰ বাবে আবাহন গোষ্ঠীয়ে নাটকখনৰ নাম সলনি কৰাৰো সিদ্ধান্ত লৈছিল। কিন্তু সেই বিষয়টো ৰাজ্যৰ বহু লোক আৰু দল সংগঠনে মানি লোৱা নাছিল, যাৰ বাবে বহু প্ৰতিবাদৰ অন্তত ৰাইজ আৰু দল সংগঠনৰ দাবীৰ সন্মান জনাই আবাহন থিয়েটাৰে অৱশেষত লভিতা নাটকখন আৰু প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বন্ধু বান্ধৱীসকল, প্ৰস্তুতি পৰশৰৰ সিদ্ধান্তৰ লগত আপোনালোক একমত নে জনাবচোন কমেণ্ট কৰি।